নমস্কাৰ, মই পিংকি সমূহ দৰ্শকক KFB মিডিয়ালৈ স্বাগতম জনাইছোঁ। 15 জানুৱাৰীলৈ ৰাজ্যত যান-বাহন চালকসকললৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা। আৰক্ষী আবকাৰ বিভাগ পৰিবহণ বিভাগৰ কঠোৰ নিৰ্দেশনা। বাৰ খোলা ৰখাৰ সময়ত বিবেচনা কৰিবলৈ নিৰ্দেশনা। 15 জানুৱাৰী পৰ্যন্ত যান-বাহনৰ পৰীক্ষা কৰাৰ নিৰ্দেশনা। 10 বজাৰ পিছত সুৰাসক্ত চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ নিৰ্দেশনা। সুৰাসক্ত চালকৰ বাবে গুৱাহাটীত জ্যেষ্ঠ নাগৰিকসকল ওলাই আহিবলৈ ভয় খাইছে। সুৰাসক্তৰ প্ৰতি যি ভয়, সেই ভয় আমি নাইকিয়া কৰিব লাগিব। চালকৰ উৎপাতৰ বাবে নিশা ওলাই নাহে মহানগৰবাসী। বাইক ষ্টেণ্ড কৰা যুৱকসকলক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিওৱাৰ নিৰ্দেশনা। পুনৰবাৰ কৈছোঁ, শুনিব। 15 জানুৱাৰীলৈ ৰাজ্যৰ যান-বাহন চালকসকললৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা। আৰক্ষী আবকাৰ বিভাগ পৰিবহণ বিভাগৰ কঠোৰ নিৰ্দেশনা। বাৰ খোলা ৰখাৰ সময়ত বিবেচনা কৰিবলৈ নিৰ্দেশনা। 15 জানুৱাৰী পৰ্যন্ত যান-বাহনৰ পৰীক্ষা কৰাৰ নিৰ্দেশনা। 10 বজাৰ পিছত সুৰাসক্ত চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ নিৰ্দেশনা। সুৰাসক্ত চালকৰ বাবে গুৱাহাটীত জ্যেষ্ঠ নাগৰিকসকলে ভয় খাইছে। সুৰাসক্ত চালকৰ প্ৰতি যি ভয়, সেই ভয় আমি নাইকিয়া কৰিব লাগিব। চালকৰ উৎপাতৰ বাবে নিশা ওলাই নাহে মহানগৰবাসী। বাইক ষ্টেণ্ড কৰা যুৱকসকলক গ্ৰেপ্তাৰ কৰি জেলত পঠিওৱাৰ নিৰ্দেশনা। ধন্যবাদ।